কিহত এখন পথাৰ এখন হাবি আৰু এয়া আমি মাছ ফ্ৰাই এয়া কেঁচা মাছ এয়া ফ্ৰাই কৰি আছো এফালে মামায়ে কচু কাটি আছে এফালে মামীয়ে পানী আনি আছে মাংস উঠিছে এয়া মাক জীয়েক শুই আছে আৰু এয়া পেটু গাহৰি আৰু এফালে আছে গাহৰি মাংস এফালে আমাৰ মামীয়ে পানী থৈছে ছোৱালী আৰু আমি এফালে পথাৰত খানা খাইছো মোৰ দায়িত্ব নাই এয়া মাছ ফ্ৰাই মোৰ ভাগত পৰিছে এবাৰ এয়া মাহী ৰৌ মাছ বতাহটো মাৰিছে নহয় একদম এইফালে এছটো ধুব নালাগে ডাইৰেক্ট দি দিলে হ'ল কেলে বালি নাই পেলাই দিবি এতিয়া জোক নাই শুকান ও তেও দেখাছে হাই আমা দেখো তাতে শুব পাৰিবগে কথাখন পাই শুই বঢ়িয়া লাগে আধা ৰ'দ পৰে আধা ঠাণ্ডা হৈ থাকে হেল্ল' ফ্ৰেণ্ডছ এইটো পেকেটটো কি হয় কৃষ্ণ এফালে আমাৰ মামা ব্যস্ত এফালে মাহী এয়া কি ভাত বনাবনে মাহী কচু সিজাব সব নিজৰ নিজৰ কামত ব্যস্ত আমাৰ টিকলি সেইফালে মামীয়েকৰ লগত খেলি আছে ও দেহা আমি ক'ত খানা খাইছো কৈ দিয়া ভোজ ক'ত খাইছো পথাৰত খাইছা পথাৰত তুমি কি খেলিছানো মামী এবাৰ ভালকে চাই দিয়কচোন চাই দিয়ক একো আমাৰ মামী কাম এয়া ধনিয়া বচা হাঁহি হাঁহি কৈ আছে তামোল এখন খাই খাই মাছৰ জোল উতলি আছে মামা কিবা এষাৰ কৈ দিয়কচোন জমনি মই নিজে শুনি আছো আকৌ কওকচোন খাই দিলে বৰফে খাই দিলে কাৰণে মাছ ধুই খাব নালাগে জন্ম পাই পানীত থাকে মাছ ধুব কেলে লাগে কি দিলে কি নাই নাই উঠা কি দিলে এয়া সিজি আছে বিলাহী আমাৰ দেহাই ক'ব লিখা বিলাহী সিজি আছে আৰু দি দিয়ক ক তুমি নাই উঠা মাছ ফ্ৰাই কৰি হৈ গ'ল আৰু এতিয়া মাছৰ মূৰৰ লগত বেঙেনা ফ্ৰাই কি চাহ বনালে মামী গাখীৰ চাহ নে লাল চাহ বনাইছে আমাৰ মামীয়ে চাহ খাওঁ কি আকৌ থৈ দিয়ক এয়া লাল চাহ ইজনী মাহী অহা হলেও হৈ গ'লহেঁতেন বাইক ভনীয়েক চব মিলি গ'লহেঁতেন এফালে ভাজি এফালে আমাৰ মামাই গাহৰি বনাই বান্দৰ ওলাই আহিব নি মামা হা বান্দৰ আহিবলৈ আছে আজি নাহিলে নি ৰাতিপুৱা বা কালি আহিছিলে এফালে মাংস আৰু এফালে মাছৰ জোল বিলাহী কচু
কি দিছা এয়া মাছ দিছো অঁ কচু অঁ বিলাহী মাছৰ জোল ধনিয়া পাত দিবা নিদিয়া ধনিয়া পাত দিব লাগিব জিৰা পাউডাৰ মাৰিছানে অঁ জিৰা পাউডাৰ নহয় মছলা ব্যৱহাৰ নহয় অঁ তাৰমানে বিনা মছলাত হ'ব নহয় বিনা মছলাত অসমীয়া খাদ্য থলুৱা খাদ্য কচুটো তোমালোকৰ ঘৰৰ নে কিনা এয়া আমাৰ ফিচাৰী ফিচাৰী কচু আৰু মাছ দুইটা ঘৰৰ এইবোৰ হালধি আছে নহয় ইয়াতে কচু আছে ক'বা পেটু আৰু পচলা মাহীয়ে শুনিবলৈ বেয়া পাইছে নহয় এইটো স্পেচিয়েল গাহৰি মাংস পুৰা কেনেকুৱা লাগিছে পুৰাটো খাই মস্তি নে এক পিচ পুৰা কচু ন মামা এয়া কচু মামাই পাতত দিছিলে একদম খোৱা জেগালৈ এতিয়া মামাই লৈ যাব লৈছে মামা ককা আৰু এইফালে আকৌ খানা তালৈ আহিছোঁ দেহাজনী গা চা ধুৱাই চাই থাকক ইয়াতে খানা ৰেডি হৈ গ'ল আৰু খালেই ৰাইজে কেনেকুৱা হৈছে দিজু গাহৰি আৰু কি মাছ মামা এইফালে চাই দিয়ক মামী বৰ গাহৰি মাংস গ্লাছটো ইয়াতে থলে কচু পিটিকা এয়া কি ভাজি মূৰৰ আৰু বেঙেনা চেঙেনা যে দেখাইছিলোঁ সেয়া তাৰপৰা পুৰাটো আমি আমাৰ সৰু মামা নহয় মাজু মামা ন 3 নম্বৰ মামা আমি খাই লওঁ আৰু আপোনালোকে চাই থাকক মাহীয়ে কিহে খালে মাছে খালে আমাৰ মায়ে কিহে খালে আমাৰ মায়ে একো নকয় মায়ে লুকাই থাকে মাহী ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা শ্বেয়াৰ কৰিলেহে আমাক চবেই দেখিব এনেকৈ কোৱা আৰু এয়া টিকলা শুলে দুষ্ট কৰি আৰু এতিয়া তাই ভাগৰ লাগিলে আৰু তাই এতিয়া ধুনীয়াকৈ সোমালে কাইলৈ যামগৈ আৰু গা ধোৱা কাপোৰ কানি য'ত যেনেকৈ আছে এইবোৰ পেকিং কৰি ল'ম যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো কৰি দিব